সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা নতুন দিন আৰু এটি নতুন যাত্ৰা। আজি আমি আহিছোঁ অৰুণাচলৰ অন্য এডোখৰ ঠাইলৈ। অন্য এক নতুন অভিজ্ঞতা ল'বলৈ সকলো ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু আমি এই পাছ ল'বৰ কাৰণে প্ৰায় এঘণ্টামানেই ৰখিব লগা হ'ল। বহুত দীঘলীয়া লাইন আৰু পাছ লোৱা জেগাৰ পৰা আমাৰ গাড়ীখন মানে 1 কিলোমিটাৰ মানৰ দূৰত আছে। এইবিলাক জেগালৈ আহিলে অলপ সোনকালে আহিব লাগে, আমাৰ দেৰি হ'ল অলপ। আমি আহি এতিয়া এখন মাৰ্কেটৰ ওচৰত ৰখিছোঁ আৰু ইয়াতে এই মাৰ্কেটখনতে ইয়াৰ অৰুণাচলৰ যিবিলাক লোকেল যিবিলাক চব্জি থাকে বা ফ্ৰুটছ থাকে সেইবিলাক পায়। তাতে কিবাকিবি কেইটামান লৈ লওঁ বুলি ভাবিছোঁ। আৰু আমি ইয়াৰ পৰা ল'লোঁ এয়া বাঁহগাজ ল'লোঁ, পূৰা গোন্ধাই, খালি বাঁহগাজখিনি বহুত বেছি গোন্ধায়। আৰু ৰচুন ল'লোঁ, লেটেকু আৰু বেতগাজ ল'লোঁ। ভাল লাগে এইবিলাক খাই। হেল্ল' ফ্ৰেণ্ডছ, আৰু এতিয়া আমি আহি পালোহি 7 km আৰু 7 km আকৌ টাওটাং এইবিলাক একেটা ৰাস্তাতে পায়। টাওটাঙত কিন্তু আমি সোমাব নোৱাৰিলোঁ, একদম মেইন ৰাস্তালৈকে পূৰা ভিৰ হৈ আছিলে আৰু এতিয়া পূৰা গৰমো হৈছে। আৰু পূৰা ভিৰ হৈ আছে ইয়াত। মানে 7 km মানে লিমিটেড মানুহে সোমাব দিয়ে, এগালমান মানুহ সোমাব নিদিয়ে। গতিকে বাহিৰৰ ফালৰ পৰাও মানুহে নিজে এনজয় কৰি আছে আৰু ইয়াতে এলিফেণ্ট চাফাৰীও কৰিব পাৰে। আৰু পানীখিনি কিন্তু পূৰা ঠাণ্ডা হয় আৰু বহুত ভাল লাগে। ইমান গৰমতো যে পানীখিনি ভৰিকেইটাত পানীখিনি লগাওঁতে পূৰা ভাল লাগি গৈছে মানে।
হেল্ল' গাইজ, আৰু আমি এতিয়া আহিলোঁ টাং টাও, আৰু ইয়াতো পুৰা ভিৰ হৈছে ছানডে যিহেতু আজি, আৰু গৰম মানে বিৰাট গৰম পৰিছে আৰু Hey guys, আৰু আমি 7K সোমাব নোৱাৰিলোৱে, এনেই পানীত সোমালে আৰু সেইটো এতিয়া আহিছোঁ টাং টাওটো সোমাইছোঁ, মানে খানা আমি ইয়াত নাপামেই চাগে, পূৰা ভিৰ হৈ আছে। এনেই সোমাই চাওঁ বহুত তেতিয়া ভিতৰতে কেনেকুৱা লাগিছে? জেগা নাই, 1.5 ঘণ্টা 2 ঘণ্টা Noikham তাত খাই ৰ'বা, এইবোৰ লেতেৰা পানী দেই। লেতেৰা হৈ আছে। আৰু এইবিলাক কিছুমান সৰু সৰু ঘৰ বনাই থোৱা আছে, নাইট ষ্টে'ৰ কাৰণে সুবিধা হয়। যোন অহা নাই আহিব পাৰিব আৰু ধুনীয়াকৈ টাইমখিনি এনজয় কৰিব পাৰিব। আৰু এতিয়া বাজিলে 5:17, আমি এতিয়ালৈকে খানা খোৱাই নাই, আৰু এতিয়া খানা খাবলৈ ষ্টাৰ্ট দিওঁ আৰু আমি খানা খালোঁ এইখনত নৈখাম। খানা কিন্তু ধুনীয়াই বনাইছে, বেয়া লগা নাই খানাটো। আৰু এইখনত খাব পাৰে, নৈখামখনত বহুত ধুনীয়া বনাই খানাটো। আৰু ইয়াৰ পিছফালে নৈখন গৈছে, আৰু এখন ধুনীয়া সৰু ল'ৰা ছোৱালী খেলা চিলড্ৰেন পাৰ্ক এখন আছে, আৰু এহেঁতকেইটাকো অলপ দেৰি খেলাই আমিও অলপ নৈখনৰ কিনাৰতে বহিলোঁ। পূৰা ঠাণ্ডা, ইয়াতে তাৰমানে ঠাণ্ডা পৰিৱেশটো পাইছোঁ। আৰু তাত 7K বা টাং টাৱত ঠাণ্ডা একো নেপালোঁ, মানুহৰ গৰমটোহে পালোঁ। গতিকে ইয়াতে বহি অলপ আমি ঠাণ্ডা হাৱাটো লৈছোঁ, আৰু ভাল লাগিলে ইয়াত অলপ সময় কটাই। খাবলৈ 7 কিলোমিটাৰ ৰিজৰ্টতো নাপালোঁ মানে কি আৰু 2 ঘণ্টা 3 ঘণ্টা লাগি যাব বুলি ক'লে। আকৌ টাং টাওত সোমালোঁ, তাতো সেই একেই ক'লে আৰু যে 2 ঘণ্টা বা 3 ঘণ্টা লাগি যাব।
আৰু আমি আহি ইয়াতে খালোঁ খানাটো ভালেই লাগিলে খাই বেয়া নহয় বিশেষ নাই লোৱা ভাত দাইল আৰু চিকেন ল'লোঁ ভালেই লাগিলে ইমান বেয়া লগা নাই ভোকত খাই ভালেই লাগে যিহেতু আৰু ইয়াৰ পাছত এতিয়া আকৌ ভণ্টিহঁতৰ ঘৰত যামগৈ আৰু আহোঁতে খালি গাটো বেয়া লাগি যায় অলপ বমি চমি হয় আৰু অলপ আৰু এতিয়া ঠিক আছে তাহাঁতিকেইটা খেলি আছে পাৰ্ক এখন আছে এইডোখৰতে খেলি আছে ঠিক আছে চাই থাকিব ভিডিঅ'টো খাই আহিলোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু ভালেই লাগিলে অৰুণাচল ট্ৰিপ নেচাৰেল বিউটি সেইটো ভাল লাগে থাকিলে এতিয়া আমি যাওঁগৈ অৰুণাচলক বাই বাই কৰি এতিয়া আমি যাওঁগৈ আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব